সকলোকে স্বাগতম জনাইছো আৰু আজি বহুত দিনৰ মূৰত নতুন ভিডিও এটা লৈ আহিছো গাড়ীৰ ইফালে লাইন হৈ গৈছে আমাৰ ঘৰত দেখিছে না গাড়ী লাইন হৈ গৈছে আৰু এইফালে চলি আছে টেঙা বতৰৰ ফল বতৰত খাই বলে ৰাইজে তাৰ পৰা আমি আহিলে পাইলে খাই আছে নিজে কৈছে নিজে খাইছে ন আমিও তাৰ পৰা ব্যক্তিক্ৰম নহয় সবে খাই যদি আমিও খাওঁ সকলো ব্যস্ত এইফালে মই চুকুলিয়ে কি কৈছে বুম চলাইছে হাই দিয়া আৰু টেঙা খোৱাৰ মজা এই কলপাততহে বেছি সেইটো কাৰণে কলপাত কাটি লোৱা হৈছে এফালে টেঙা ফুটিয়া আছে আৰু সকলোৱে মিলি আমি খাম ৰ'দ পৰি আছে এফাল ৰ'দ পৰিছে বাকৰি দিব লৈছে যে টেঙা খাম কি কথা টেঙা খাবা জ্বলা নিদিয়াকে খাইছা নি তুমি হা ইমানকে খানিছা জেলত লাইন পাত এটা টাকা হিজা ইমানকে খানিছা মলি গোটেইখন ওলাই যাব এতিয়া আপোনাৰ নাহাতৰ পৰা ধুই লৈছো ন হা ধুইয়ে জানো ভৰসা নাই যে মই এইবোৰ লোকে কাটিলে নাখাওঁ সেইটো কথা আপোনাৰ মলিকনে আমি খালে একো নহয় ন বেলেগে কাটি দিয়া টেঙাৰ চাকে খোৱা মজাটোৱে বেলেগ হ'ব তে কি কয় বাইকৰ হ'লে ঢেৰ বস্তু আনিছে বোলে আনিছে নি ডিগিৰে ভৰ্তি কৰি থৈছো এনেহেন কথা কি তোমাৰ এবছৰ ঘৰৰ খোৱা খৰচ বছ যিমান হয় মই একেবাৰতে ভৰ্তি কৰি পাছফালে লৈছো এবাৰ দেখুৱাই দি আছো কৃষ্ণ কিমান মৰম সেইটো দেখুৱাই দিয়া হয় দে হক এনেকুৱা ভাইককে হৰি মোক এবছৰলে আনি দিছে কৃষ্ণ ক'ত আছে মই সেই কাপ নুধুলেও হ'ব নহয় জানো ঢেৰ বস্তু আনিছে দেই সঁচাকে এয়া গুৰ মই মৰি নাযাওঁ এনেকুৱা ভাই এটা মোক লাগে কিন্তু দেই নহয় জানিবা তোমাক কি কি আছে দেখুৱাই দিছো মই এইটো দালি একদম পুৰা ফুল লৈ আহিছো এইটো মগুৰ লৈ আহিছো এইবোৰ আঞ্জা বনাই খাবা এইবোৰ আলু এইটো চাউল আৰু এইফালে এইটো পিয়াজ দেখুৱাই দিয়া ভালকে পিয়াজ তাৰপিছত এইফালে আহা এইফালে মানে দেখুৱাইছো আপোনালোকক কি আছে চাওঁ শুকান জলকীয়া আনিছো চব আনিছে মানে বাকী একো নাই মাংস দিম সেইকেইটা বাহিৰে চব লৈ আহিছো তাত এইফালে পইচাও লৈ আহিছো তোমাক এতিয়া দি থৈ যাম মোক দি থৈ যাবা ন এনেকুৱা ভাই দিয়া তোমাক এয়া দিম এতিয়া মই এই ইয়াতে আছে 2 লাখ মান ইমান কেইটা 2 লাখ বুলি কয় নেকি ইয়াত কম আছে তোমাৰ মাংস চাংস আনি খাবা না মই মানে প্ৰথম চাইছো এনেই মই শকত হলে কেনেকুৱা লাগিব মানে ৰাস আহি আছেতো আহিব সকলো চাবলে মই কম ঘৰ কালকেতো ধৰুৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱাল আনন্দতে আজি পলাওক লৰি মৃত্যু মোৰ কোনো নাই শত্ৰুসকলে বধ কৰা জাকে জতে পোৱা হাঁহিটো অলপ চেঞ্জ কৰিব লাগিব মানে যিয়ে নহওক অলপ ফিলটো দি চালো ৰাস পাইছে যিহেতু কি কবলৈ মোক ভিডিঅ'টো অন কৰিবলৈ দিলি কোৱা আকৌ তাই মোক ভিডিঅ'টো অন কৰিবলৈ ক'লে কৈ দিলো কিছুমান এতিয়া নকয় কি তাই মানে ভিডিঅ' কি যে লাজতে চাপৰি পাৰ হৈ গৈছে বাট আমি অলপ নেকি উঠাই দিছো চাপৰি যোৱাটো চাই ল'ব অকমান লাগে আপোনালোকক যদি লাগে এই কচুগুটি প্ৰেংকষ্টাৰ বুলি ইনষ্টাগ্ৰামত লিংকটো আছে তাতে চাব দেই ভাল মানুহে মানে চাই চিতি আৰু মেছেজ এটা কৰিব দেই তাৰ মাজতে কোনোবা নোচোৱা ওলাব পাৰে চাব বহুত বেছি কষ্ট কৰি আছো নতুনকে গান এটাও ৰিলিজ কৰিলো ৰেপ চং এটা জীৱনৰ প্ৰথমটো গান নিজৰ জীৱনটোক লৈ বনোৱা হৈছিলে বহুত বেছি মোৰ টিমটোও কষ্ট কৰিছে আৰু ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব আপোনালোকে চাব নহলে কচুগুটি প্ৰেংকষ্টাৰ চেনেলটোত গৈ চাবগে মোমায়েকে অৰ্ণৱক বাহিৰলৈ লৈ আহি চাওকচোন ভিডিঅ' বনাই আছে তলফালে পুৰণা কাপোৰ পিন্ধি আছে আৰু ওপৰডোখৰ নতুন কাপোৰ পিন্ধাই ধুমধাম ভিডিঅ' বনাই আছে ভিডিঅ'টো আজি বহুত দিনৰ মূৰত আৰম্ভ কৰিছিলোঁ বোলো আপোনালোকৰ মাজলৈ আহোঁ ভালকৈ আপোনালোককো লগ পাওঁ ভিডিঅ' আপোনালোকলৈ দিম ভালদৰে কিন্তু সম্ভৱ নহ'লে অকণমানহে মই কৰিবলৈ পালোঁ কাৰণ আজি দিনটো ঘৰত আলহী যথেষ্ট বেছি হ'ল এতিয়া 10টা বজালৈকে ৰাতি 10টা বজালৈকে ঘৰত আলহী খুৱাই বৈ সকলোকে পঠিয়াই আমিও খাই বৈহে এতিয়া আকৌ ভিডিঅ'টো অন কৰিছোঁ কেমেৰা অন কৰিছোঁ
আৰু অৰ্ণৱৰো গাটো ভাল নহয় গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ জয় আই অসম